আজি ৱাশ্বিং পাউডাৰ নাই কিন্তু দেই, বেয়া হ'লে মোক নেপাবি। কি? বেয়া নেপাবি, প্লিজ মোক ক্ষমা কৰি দে। মই কাইলৈ তোক ৱাশ্বিং পাউডাৰ আনি দিমেই। সঁচাই দিবি? সঁচাই দিম ভাই, টেনশ্যন নলবি। আহি যা নহ'লে পাপিয়ে তোৰ দিবলৈ ফাইন। কি হ'ল? তই দোকানলৈ এতিয়া যাম বুলি কৈছিলি নে তই? মই এতিয়া নাযাওঁ, ভাত কেইটামান বনাই লওঁ। এনেকৈ হ'লে কিন্তু নহ'ব দেই। ইয়াকে তই মুখ হাত ধুই যা, কিবা কেইটামান খাই লওঁ। হে? তই কি বনাইছ? একো নাই, তোলৈ চাহ অকণমান গৰম কৰিছোঁ। ইয়াত বিস্কুট আছে, এয়া ল'বি, খাবি দেই। আৰু ইয়াতে মদ আছে কেঁচা মদ, সেয়াও খাবি। মই নাখাওঁ। তই ৰমুলটো আনিম বুলি কৈছিলি কথা, ইয়াত নে ক'ত? ইয়ালৈ লৈ আহ, এইখিনিতে বহি পেলাই দুয়োটাই খাম। জোতাযোৰ খুলি লওঁ ৰহ। তই কি কৰি আছ? মই কিন্তু বিস্কুট নাখাওঁ দেই ভাই। মালকে লৈ আহ, ইয়ালৈ কান। দাদা, মই কালি ছোৱালী এজনী জোকাইছিলোঁ, 100 দিলে। এতিয়া সিহঁতৰ ঘৰলৈ মোক মাতিছে ৰঙৰ বটল খুলিব। জাননে বাৰু? ই ৰাস্তা ঘাটে ছোৱালী জোকায়, ইয়াত কেনেকৈ ছোৱালী জোকাইছে আৰু বটল খুলি চাই থাকক। ই বটলটো কেনেকৈ খুলিব আপোনালোকে চাই থাকক। এয়া মই বটলটো এনেকৈ খুলিম। খুলিলোঁ।